মই স্ৰষ্টা সেই প্লাৱনৰ, মই মেঘ সেই শ্ৰাৱণৰ, মই যে ৰাৱণ মই কালৰ স্নাতক, মই যে ৰাৱণ মই প্ৰেমাতীত কাব্যৰ পাঠক, মই যে ৰাৱণ মই কাব্যাতীত কাব্যৰ পাঠক, মই যে ৰাৱণ মই ক্ৰান্তদৰ্শী বিশ্বপ্ৰবাহৰ। নৱকান্ত বৰুৱা এই নামটোৰ আঁৰত সোমাই থকা মানুহজন আছিল এজন একেধাৰে কবি, ঔপন্যাসিক, গীতিকাৰ, চিত্ৰকৰ তথা প্ৰথিতযশা শিক্ষাবিদ। নৱকান্ত বৰুৱাই তেওঁৰ সাহিত্য কৰ্মৰ মাজেৰে শান্তি, ঐক্য আৰু প্ৰেমৰ বাৰ্তা কঢ়িয়াই আনিছিল। তোমাৰ কবি মন পৰে অৰুন্ধতী সেমেকা পোহৰে পাহৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰে। নৱকান্ত বৰুৱাদেৱৰ সাহিত্যৰাজিৰ কথা ক'লে প্ৰথমে নাম ল'ব লাগিব তেখেতৰ বিখ্যাত উপন্যাস ককাদেউতাৰ হাৰৰ, যিখন গ্ৰন্থৰ বাবে তেওঁ 1975 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। খৰঙী বৰুৱা বংশৰ ভোগাই বা ভোগেশ্বৰ বৰুৱা আৰু নবৈ বাখৰ বৰা বংশৰ মাজৰ কাজিয়াই আছিল এই উপন্যাসখনৰ মুখ্য বিষয়। তেখেতৰ মতে উপন্যাসখন এটা প্ৰচলিত মানুহৰ মুখে মুখে চলি অহা কাহিনীৰ ওপৰত ৰচিত। উপন্যাসখনৰ বিষয়ে তেওঁ কৈছিল যে ককাদেউতাৰ হাড় তীৰ্থত বিসৰ্জন দিয়া পূৰ্বপুৰুষৰ অস্থি নহয়, অতীতৰ জীৱাশ্ম নহয়, সি বন হৈ গজি আছে, ফুল হৈ ফুলি আছে আৰু শস্য হৈ পৰিপুষ্টি যোগাই আছে ভৱিষ্যতৰ নাতি সমাজক। ইয়াৰ উপৰিও তেওঁ কপিলীপৰীয়া সাধুত লিখিছিল কপিলী নদীৰ পানীত উটি অহা ৰূপাই নামৰ ল'ৰাটোৰ জীৱন সংগ্ৰামৰ কাহিনী। তেওঁ লিখি উলিয়াইছিল বুৰঞ্জীক উপন্যাসৰ ৰং সানি গৰমা কুঁৱৰী। মানুহ আটাইবোৰ দ্বীপত আছিল বৌদ্ধ ভিক্ষুণীসকলৰ জীৱন কাহিনী। আধুনিক বিজ্ঞানৰ এণ্টিমেটাৰ নামৰ ধাৰণাৰ ওপৰত তেওঁ লিখি উলিয়াইছিল অপদাৰ্থ নামৰ এখন বিজ্ঞান ভিত্তিক উপন্যাস। নিয়ৰে জনালে শেৱালিয়ে আৰু শেৱালিয়ে কোলে নিয়ৰে আনে, দুবৰিয়ে কোলে কোমল হাঁহিৰে দুয়োজনে দুয়োজনে। কবিতাৰ কথা কওঁতে এটা কথা কৈ থওঁ যে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে কেইবছৰমান আগত তেওঁৰ এটা বিখ্যাত কবিতাক গীতৰ ৰূপ দিছিল। সেই গানটো হ'ল পইচা অলপ লৈ ঘৰলৈ উভতি যায় পুতলা নচোৱা মানুহজন। ৰাম ৰাৱণৰ ওপৰতে আল ফুল কৈ থোৱা টোপোলাতে অলপ চাউল নিমখ আলু একণ মাৰিৰ পৰা ওলোমাই লোৱা বিলাতী দেৱাৰ চিচা অলপ তেল মিঠা নে কেৰাচিন। শিশু সাহিত্যৰ ক্ষেত্ৰত নৱকান্ত বৰুৱাই যথেষ্ট অৱদান আগবঢ়াই গৈছে। তেওঁৰ প্ৰকাশিত কেইখনমান উল্লেখযোগ্য শিশু গ্ৰন্থ হ'ল মৰুৱা ফুল, শিয়ালি পালেগৈ ৰতনপুৰ, আখৰৰ জখলা, ভটকাৰে ভূ, মই টুনিয়ে টুনটুনালো, গোলাপ আৰু বেলি ফুল, মনত পৰাৰ শব্দ, মাখনৰ কুকুৰাৰ পোৱালি, কিশোৰ ৰামায়ণ ইত্যাদি। তেখেতৰ একমাত্ৰ গীতৰ সংকলনখন হ'ল মনৰ খবৰ। এখুত ককাইদেউ, সীমা দত্ত আদি বিভিন্ন সময়ত বিভিন্ন ছদ্মনামৰ আঁৰত লুকাই সাহিত্যৰ সৃষ্টি কৰা নৱকান্ত বৰুৱাই অসম বাতৰিৰ উমলা ঘৰলৈ শিতানৰ বাবে সপোন ককা ছদ্মনামো গ্ৰহণ কৰিছিল। এইখিনিতে এটি আমোদজনক ঘটনা। এবাৰ ভূপেন দাই লগ পালে অচ্যুত ককাইদেউক। বিভিন্ন কথা হ'ল। ইয়াৰ মাজতে ভূপেন দাই ক'লে, আপুনি মোৰ বাবেও গীত নিলিখে কিয়? নৱকান্ত বৰুৱা অকণ ৰ'ল, তাৰপিছত ক'লে, আপুনি আনে লিখা গীত গাই জানো? তেতিয়া ভূপেন দাই কাৰ কাৰ গীত গাইছে তাৰ এখন তালিকা গাই গ'ল।
এখুত ককাইদেউ বাধ্য হ'ল ভূপেন্দ্ৰৰ বাবে গীত লিখিব। এদিন গধূলি বৰুৱাদেৱ বহি আছিল বাৰাণ্ডাত। তেখেতৰ জীয়ৰী আইনু জঁপিয়াই আছিল চোতালত। কবিয়ে দেখিলে আইনুৰ চকুৰ মণিত পাহাৰখনে নাচিছে। আইনুৰ প্ৰতিটো জাপত পাহাৰখনে উঠা নমা কৰিছে। কবিয়ে লিখিব ল'লে। জন্ম হ'ল এটি যুগমীয়া গীতৰ। চনৰ বিশ্বনাথ চাৰিআলিত বহা অসম সাহিত্য সভাৰ অধিৱেশনৰ তেখেত আছিল সভাপতি। সেইদিনা সভাপতিৰ ভাষণত তেওঁ কৈছিল, এটাই মাথোন জীৱন, এটাই মাথোন বাট। যি বাটেৰে আইতা এদিন আহিছিল, যি বাটৰ দাঁতিৰ গছৰ ছাট ককা দেউতা জিৰাইছিল, যি বাটেৰে দেউতা আহি গুচি গ'ল, আৰু যাম মই, মোৰ ভৱিষ্যত, মোৰ সন্তান, আমাৰ উত্তৰ পুৰুষ। মই মাথোন এটাই আশা কৰিম, মোৰ তৰুণ কবি বন্ধুৰ ভাষাৰে সেই বাটৰ দাঁতিত যেন যুদ্ধৰ শিবিৰ পতা নহয়। জাতি, ভাষা, ধৰ্মৰ বিষাক্ত কাঁইটেৰে কোনেও যেন পথ বন্ধ নকৰে। বহি আছো শুকান ৰাতিৰ সপোন দেখি দেখি, মই এটি দিনৰ জোনাকী বহি আছো শুকান ৰাতিৰ সপোন দেখি দেখি, মই এটি দিনৰ জোনাকী। সদৌ-শেষত তেখেতৰ এক বক্তব্যৰে সামৰণি মাৰিছোঁ। এবাৰ তেওঁক সোধা হৈছিল যে তেওঁৰ কবিতা কিয় লিখে। তাৰ উত্তৰত তেওঁ ক'লে, মই কবিতা নিলিখাকৈ থকা হ'লে যেন মোৰ ওপৰত থকা সেই দায়িত্বটো অপূৰণ হৈ থাকিলহেঁতেন। জীৱনৰ সেই তাৰণাটোৱে মোক মানুহৰ কথাৰ মাজত ছন্দ বিচৰাই ফুৰিছে। চকুৰে দেখা, কাণেৰে শুনা, নাকেৰে গোন্ধ পোৱা, ত্বকেৰে স্পৰ্শ কৰা সকলো বস্তুৰে বাণীময় স্বৰূপ দেখা পাবৰ বাবে মোৰ মন উৎকণ্ঠিত হৈ থাকে।